নেমু বেছিকৈ চেপিলে যিদৰে তিতা হয়, ঠিক সেইদৰে কাৰোবাক বেছি ভাল পালে তেওঁৰ অহংকাৰ বাঢ়ি যায়। সুখী হ'ব বিচাৰে নেকি? তেনেহ'লে কেতিয়াও কাৰো ক্ষতি নকৰিব। আপোনাৰ দ্বাৰা কাৰোবাৰ উপকাৰ হওক, কিন্তু কেতিয়াও যাতে অপকাৰ নহয় সেইটো সদায় মনত ৰাখিব। কষ্ট কৰি সফল হ'লে মানুহ হয় চৰিত্ৰৱান, আৰু কষ্ট নকৰাকৈ নকল কৰি সফল হ'লে মানুহ হৈ পৰে অহংকাৰী। প্ৰেম ভাল পোৱা হৈছে এখন কিতাপ আৰু ভুল বুজাবুজি হৈছে এটা পৃষ্ঠা। কাৰোবাক যদি সঁচাই মনৰ পৰা ভাল পায়, তেন্তে এটা পৃষ্ঠা বেয়া হ'ল বুলি কেতিয়াও গোটেই কিতাপখনকে ফালি নেপেলাব। পৰ স্ত্ৰী আৰু পৰপুৰুষ কেতিয়াও আপোন নহয়। এইবোৰ হৈছে মৰীচিকা। এইবোৰৰ পিছত ঘূৰিলে নিজৰ পৰিয়াল আৰু জীৱন ধ্বংসৰ পথত গতি কৰে। প্ৰথমে নিজৰ কেৰিয়াৰ গঢ়ক, তাৰপিছত ভালপোৱাক সময় দিয়ক। কাৰণ আজিৰ তাৰিখত মানুহে সেইজনৰ সৈতেহে থকাটো পচন্দ কৰে যাৰ এটা সুন্দৰ ভৱিষ্যত আছে। পৃথিৱীৰ প্ৰতিটো সম্পৰ্কৰ মাজত এটা শব্দ থাকে, আৰু সেই শব্দটো হৈছে বিশ্বাস। সন্মান হ'ল দাপোনৰ দৰে। আপুনি আনক যিমান বেছি সন্মান দিব, তাতকৈ বহুত বেছি সন্মান তেওঁৰ পৰা উভতাই পাব। ছোৱালীবোৰে বহুত সৰু সৰু কথাতে কান্দে ঠিকেই, কিন্তু জীৱনৰ কঠিন সময়বোৰ তেওঁলোকে হাঁহি মুখে পাৰ কৰিবও জানে। অভিমান সেইজনেই কৰে যি ৰিয়েল লাভ কৰে। কথাই কথাই কাজিয়া সেইজনেই কৰে যি আপোনাক ফিল কৰে। সেইজনেই আপোনাক দুখ ধৰি থাকে যি সকলো সময়তে আপোনাক মিছ কৰে। শৰীৰৰ অংগ কাটি ভালপোৱা প্ৰকাশ কৰাটো মূৰ্খামি। যাৰ ওচৰত চকুৰ পানীৰেই কোনো মূল্য নাই, তেওঁ ৰক্তৰ দাম দিব কিদৰে? যি পৰিয়ালত পুৰুষ থকাৰ পিছতো মহিলাৰ শাসন চলে, যি পৰিয়ালত মহিলা মাতব্বৰ, সেই পৰিয়ালৰ সৈতে ভুলতো আত্মীয় সম্পৰ্ক নগঢ়িব। গাৰ ৰং বগা হ'লেই মানুহ ধুনীয়া নহয়। মানুহ ধুনীয়া হয় নিজৰ চৰিত্ৰৰে। নামৰ পিছত ডাঙৰ ডাঙৰ ডিগ্ৰী থাকিলেই মানুহ শিক্ষিত নহয়। মানুহ শিক্ষিত হয় মনুষ্যত্ববোধেৰে। কেৱল জলকীয়া খালেই জ্বলা নালাগে। উচিত কথা ক'লেই বহু মানুহৰ জ্বলা লাগে। চৰাইটোক নহয় তাৰ সুৰটোক ভাল পাওঁ, ফুলক নহয় সেই ফুলৰ সুবাসক ভাল পাওঁ, গানক নহয় গানৰ কথাখিনিক ভাল পাওঁ, সৌন্দৰ্যক নহয় মানুহৰ মনটোক ভাল পাওঁ।